একদম সিম্পল বিলাহীটো কোনো তেল বা হালধি দিয়া নাই বইল কৰি জাষ্ট বনাইছোঁ নিমখ আৰু গুড় দি নৰসিংহ চাটনি পিটিকা নাৰিকল আৰু বিলাহী চাটনি চালাড বইল দাইল এয়া বৰতীয়া ভাত সাজ নহ'লে মানে পেটলৈ ভাত নাযায় মাত্ৰতে গম পাইছে মোৰ অৱস্থাটো কেনেকুৱা হৈ গৈছে উপায় নাই এনেদৰে খাইছোঁ আৰু ইমানেই ভোক লাগিছে নহয় কি ক'ম আজি দিনটো ব্যস্ত তাতে বৰষুণ ইমান বৰষুণ মানুহ আহি আছে বাহিৰলৈ যাব লগা আছিলে ৰাতিপুৱা খোৱাটো ইমান ঠিক নহ'ল মানে খোৱা মানে কি আৰু বইল কৰা দাইল এতিয়া কি গতিকে বনালোঁ বিলাহী টক মানে আপোনালোকে নাভাবিব যে তেল দিয়া বিলাহীবোৰ কাটি জাষ্ট বইল কৰিছোঁ নিমখ দিছোঁ গুড় দিছোঁ ঠিক নাৰিকলৰ এটা চাটনি মানে নাৰিকল আৰু বিলাহী বইল কৰি দিছোঁ আৰু মিক্সিত মাৰিছোঁ জলকীয়া কেঁচা জলকীয়া শুকান নহয় আদা তাৰপৰা বিলাহীৰ টকটোত অকণমান একদম নৰসিংহ কোমলীয়া পাতবোৰ দিছোঁ নৰসিংহৰ চাটনি বেঙেনা আলু পিটিকা দাইল পেটলৈ ভাতকেইটা যাব লাগে আৰু কাৰোৰ পৰা কেতিয়াও আপুনি ভাল কিবা এটা এক্সপেক্ট নকৰিব মানুহে আপোনালোকৰ সম্পৰ্ক সিমানলৈকে ৰাখে যেতিয়ালৈকে তেখেতৰ প্ৰয়োজন বেছি আপুনি ইনভলভ হোৱাৰ লগে লগে আপুনি খুব দুখত পৰিব আজিকালি মানুহ এনেকুৱাই ইউজ এণ্ড থ্ৰ' আমাৰ যে ডিছপ'জেবল গ্লাছ পেপাৰবোৰ দেখিছেনে ওৱান টাইম ইউজ ইমানেই ব্যস্ত মই ক'লোঁ নহয় কালি ব্লগ এটাত কৈছিলোঁ আগতে খবৰ দিবলৈ ইমানেই অসুবিধা এই গাড়ীৰ খবৰ দি পঠিয়াই বাছত খবৰ দি পঠিয়াই আমুকক কবি গৈছোঁ আমুক ঢুকালে তেতিয়াতে মানুহবোৰ খুব আহে এতিয়া ফোনটো কৰিবলৈ সময় নাই গাঁতত যদি কোনোবা পৰি থকা দেখে আগৰ যে আমি সাধুটো পঢ়িছিলোঁ সিংহৰ বাঘৰ এতিয়াও হাত দি তাক উঠাবলৈ চেষ্টা নকৰিব পৰিছে পৰি থাকে মহান হ'বলৈ নাযাব think about yourself बाहर में जाए दुनिया अपने बारे में सोचो खुद के बारे में